আমি ওঙ্কার অন্তরঙ্গা বহিরঙ্গা দুই বিধ বিহর আমার সিদ্ধ শক্তি আলোকিত হৈ অন্তৰংগাত প্ৰকাশ কৰিছোঁ অনন্ত লীলা অনন্ত ধামত মায়াৰ শক্তিৰ প্ৰভাৱত বহিৰংগাত প্ৰৱেশ কৰিছোঁ অনন্ত ব্ৰহ্মাণ্ডৰ ধৰাৰ বুকুত সিদ্ধ শক্তি ভগৱতৰ নাম লৈ মায়াৰ ঘটাৰ কাৰ্য জীৱৰ সহিতে নীতি নীতি নৱ নৱ লীলা চলিছোঁ তাতে কৰিছোঁ আমি বিনোদ বিহাৰ সমাহিত মন লৈ ব্ৰহ্মবাদীভাৱে উৎসাহ দিছে আমাক ব্ৰহ্ম ব্ৰহ্ম বুলি যোগীভাৱে উৎসাহ দিছে পৰমাত্মা বুলি আৰু ভক্ত হবে নিজেই কৰে আমাৰ গুণানু কীৰ্তন সেৰি বনাইছে আমাৰ দুহানি চৰণ একেই ঈশ্বৰ ৰূপে ব্ৰহ্মবাদী যুগ আৰু ভকতৰ ভাৱৰ ৰাজ্য বিচৰণ কৰি দিছো মনতুষ্টি নিৰপেক্ষভাৱে কাৰণ আমি মহাসমুদ্ৰৰ গভীৰতা আমি এই উচ্চ পৰ্বতৰ অটল স্থিৰতা আমি ধৰ্মৰ তাত্ত্বিকতা জগত কাৰণ আমি দেৱনাৰায়ণ ওম কাৰামি
नारायण नारायण आज আমার পরম সৌভাগ্য স্বয়ং প্রভু ভগবন্ত কাছে মই পারু দর্শনে হে বিশ্ব ব্রহ্মাণ্ডর গৰাকী এনেকে নারদৰ শত সহস্র অপরাধে মার্জনা করিব প্রভু নাহং ত্রিস্থাবি বৈকুণ্ঠে योगिनं हृदयेन स्वाहा मद्भक्ता यत्र गायत्री तत्र तिष्ठामि नारायण